এইটো আমাৰ গাঁৱৰ ৰাস্তাটো এতিয়া তো চাহ পানী নাখাওঁ কাৰণে গৰম পানী দিলেহি এইফালে কাটা তো নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰলৈ আহিছোঁ। গতিকে আপোনালোকে অকণো স্কিপ নকৰাকৈ মোৰ ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। গতিকে ব'লক এতিয়া আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মই মানে এতিয়া সৰুআপাহঁতৰ বাহঁতৰ ঘৰলৈ যাব ওলাইছোঁ। আজি বাহঁতৰ মানে ছোৱালীজনী অন্নপ্ৰাশন আছে, গতিকে মমায়েক হিচাপে আজি মানে প্ৰথম ভাতমুঠি মোৰ হাতেৰে খুৱাব বুলি কৈছে, সেইকাৰণে মাতিছে। গতিকে আপোনালোকে চাই থাককচোন ভিডিঅ'টো একেবাৰে শেষলৈকে দেই। মোবাইলটো মোৰ বেয়া বুলি কৈছিলোঁ যে, সেইটো কাৰণে দেখিছেনে গাইজ কিমান মানে আন্ধা আন্ধা আহিছে পিকচাৰ। এইটো আমাৰ গাঁৱৰ ৰাস্তাটো এতিয়া মানে খোজকাঢ়ি কাঢ়ি গৈ আছোঁ। গাড়ীত উঠিবলৈ আৰু 10 মিনিটমান লাগিব। গতিকে ভিডিঅ'টো চাই থাকক আপোনালোকে। একেবাৰে বাহঁতৰ ঘৰত গৈহে মানে ভিডিঅ'টো শেষ কৰিম আৰু দেই। এটা কথা বুজি নাপাওঁ, অকণমান যদি ভালকৈ ওলাই আহিবি নহয়, মানুহবোৰ এনেকুৱা অঁকৰা লাগি লাগি চাব, নিজকে কিবা চিৰিয়াখানা জন্তু নিচিনাহে লাগে। ডেকা ষ্ট'ৰ্ছ শিমলগুৰিত নমাৰ পিছত ভাগিনজনীলৈ কিবা এটা গিফ্ট লৈ যাওঁ বুলি সোমালোঁ ইয়াতে। ইয়াত আপোনালোকে সকলো ধৰণৰ কাঁহ, পিতল, ষ্টীল, এলুমিনিয়ামৰ সকলো বস্তু সুলভ মূল্যত পাব। গতিকে আহিবচোন নিবলৈ যদি দৰকাৰ হয়। এইখন আমাৰ শিমলগুৰিতে আছে। এইটোকে দিয়ক, এইটোকে লৈ যাওঁ। চিমলুগুৰিৰ পৰা লিগিৰি পুখুৰী গাড়ীত উঠি আহি এতিয়া বালিঘাটৰ তিনিআলি পাৰ হৈ আহি দিখৌ দলঙৰ ওচৰ পালোহি। এইখনেই হৈছে আমাৰ দিখৌ নদীখন, যিখন নদীত আমাৰ বহুত স্মৃতি জড়িত হৈ আছে। নদীখন পাৰ হৈ দেখা পালোঁ আমাৰ স্বৰ্গদেউ চুকাফাৰ প্ৰতিমূৰ্তি, যিগৰাকীয়ে জাতি, ভাষা, বৰ্ণ, ধৰ্ম বিচাৰ নকৰি সকলোকে একত্ৰিত কৰি বৃহৎ অসমীয়া জাতি গঠন কৰিছিল। ড্ৰাইভাৰসকল আমাৰ বাবে ভগৱানতকৈ কোনো গুণে কম নহয়, কাৰণ তেওঁলোকে আমাৰ জীৱনটোলৈ কঢ়িয়াই ফুৰে। ক'ৰবাত ফুৰিবলৈ গ'লে, স্কুলৰ ল'ৰা ছোৱালীক থ'বলৈ গ'লে ইত্যাদি কিমান ৰিক্সত তেওঁলোকে লৈ যায়। তেওঁলোক নাথাকিলে আমাৰ জীৱনটোৱে জীয়াই থকা কঠিন হৈ পৰিব। তেওঁলোক নাথাকিলে আমাৰ খোৱাৰ পৰা আৰম্ভ কৰি সকলো বস্তুৰে অভাৱ হ'লহেঁতেন, কাৰণ তেওঁলোকেই সকলো বস্তু ইফালৰ পৰা সিফাললৈ আদান প্ৰদান কৰাত সহায় কৰে। তেওঁলোকৰ কাৰণে ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা জনাওঁ, আপোনালোকেও প্ৰাৰ্থনা জনাওক, তেওঁলোক যাতে সদায় সুস্থ হৈ থাকে। তো গাইজ, মই এতিয়া গাড়ীৰ পৰা নামিলোঁ। এতিয়া ভিনি আহি আছে নিবলৈ। আপোনালোকে একেবাৰে শেষলৈকে ভিডিঅ'টো চাই থাকিব দেই। এঘণ্টামান হ'লৈ বহি থকা, আহিয়ে পোৱাহি নাই। গোটেইখন ভূঁই ৰুব পৰা হৈ আছে। তো ভিনি আহি পালেহি, এতিয়া গৈ আছোঁ। আপোনালোকক একেবাৰে গৈ পিনেহে দেখাম আৰু দেই, চাই থাকক ভিডিঅ'টো। কবিতা নাই নি? কবিতা আহি পালোহি। জোতা খুলি যাং ৰ। আহি পাই গ'লোহি এতিয়া দেই।
ঐ দিনক দিনা হাতটো নিচিনা হৈ গৈছে যে হা কি লগালি এইবোৰ চকুত এইজনী হৈছে আমাৰ সৰু আপাৰ সৰু জীয়েক নমস্কাৰ এটা কৈ দে নমস্কাৰ কি নমস্কাৰ হ'ব নেকি ৰ মই মিঠা আনিছোঁ নহয় ল লোকে আনে দামী বিস্কুট মই আনিছোঁ কাটা বিস্কুট হ'ব দিয়া এয়াই সুখী তুমি অনা বিস্কুটে তো গাইজ ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব বুলি আশা ৰাখিলোঁ দেই তো চাহ পানী নাখাওঁ কাৰণে গৰম পানী দিলেহি এইফালে কাটা বিস্কুট তাৰপৰা এইটো বুনিয়া লাও এইটো ময়ো নাবাওঁ তাৰপৰা এইটো কি কেক নে কি এইডোখৰ গতিকে খাই লওঁ আপোনালোকে চাই থাকক ভিডিঅ'টো দেই তো গৰম পানী ঐ ৰ কথা এটা ক'ব লৈছোঁ গৰম পানী চৰম পানী খালোঁ খাই মেলি এতিয়া বেয়াত মাথাটো বিষ হৈছে সেইকাৰণে অলপ শুই লওঁ বুলি ভাবিছোঁ আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব দেই এইকেইটা অথনি এবাৰ ভিডিঅ'ত উলাং উলাং কৈ আছে চিন্তা ৰৈ থাক একেলগে অঁ লাইট জ্বলাই আছে ৰ শুন ভণ্টি সুধিছোঁ দেই এবাৰ ই যদি তোৰ বহ ভাইটি হয়নে ইয়াৰ ককায়েক হৈছে ইয়াৰ মাক তোৰ বহ কি হ'ব কচোন হে কেনেকৈ মাহী হ'ব তোৰ বহা ভাইটি ইয়াৰ ককায়েক হৈছে গতিকে ইয়াৰ মাক তোৰ বহ কি হ'ব কেনেকৈ বৰমা হ'ব কি হ'ব কচোন তই কি হ'ব ক কেনেকৈ মাহীয়েক হ'ব মাক হ'ব মাক হ'বনে তোৰ বহ ভাইটি হয়নে ইয়াৰ ককায়েক হৈছে গতিকে ইয়াৰ মাক তোৰ বহ মা হ'বনে হে ইয়াৰ ককায়েক মানে তোৰ বহ ককায়েক বা ভায়েক হ'বনে হে অঁ এতিয়া আমাৰ অন্নপ্ৰাশনৰ কাৰণে যা যোগাৰবিলাক কৰি আছে গতিকে চাই থাককচোন ভিডিঅ'টো দেই একো নহয় একো নহয় একো নহয় তো গাইজ ফাইনেলি আমাৰ অন্নপ্ৰাশনৰ কামভাগ আৰম্ভ হ'ল আমি যিহেতু আহোম মানুহ গতিকে আমাৰ ফালে নিয়ম আছে প্ৰথম সাঁজ এচেলেক খুৱাই তাৰপিছত ভাত মাছ মাংস দালি ফল মূল মিঠাই ইত্যাদি খাবলৈ দিয়া হয় ভাগিনজনীয়ে আজি মানুহবোৰ চাৰিওফালে দেখি হাঁহিত ক'ব নোৱাৰা হৈ আছিল তাতে জীৱনত প্ৰথম আজি বিভিন্ন প্ৰকাৰৰ সোৱাদ ল'বলৈ পাইছে কি যে ফূৰ্তি পাইছে তাই কালি ভাত পানী খাই শুই গ'লোঁ মানে বহুত মাথাটো বিষ হ'ল যে সেইটো কাৰণে ভিডিঅ' নকৰিলোঁ আৰু আজি ৰাতিপুৱাহে ভিডিঅ'টো একেবাৰে শেষ কৰিছোঁ গতিকে গাইজ ভিডিঅ'টো সামৰণি কৰোঁ ন এইখিনিতে এষাৰ কথা কওঁ আমাক লৈ নিজৰ মা দেউতাই বহুত সপোন দেখে কিন্তু সেই সপোন পূৰণ কৰাৰ বাবে তেওঁলোকেও বেলেগৰ কথা নুশুনি আমাক সাহস দিয়া বহুত প্ৰয়োজন গতিকে ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি কৰোঁ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম যদি এই ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ এটা কৰি দিব আৰু মোৰ ইউটিউব চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ আজিলৈ বাই বাই